হাতীৰ সমান দাম কল দেখুৱে এক যোৰা নিবা পাৰিলে ভাল আছিল। পেটটো সিমান ভাল নহয়, আঠিয়া কল খালি বলো পালো হয়, পেটটো ভাল হ'ল হয়। ৰচোন দামে দৰে মিলিনে সুধি চাওঁ। অ দাদা, কল কেনেকৈ দিছা ঐ? এটা 5 টকা, যোৰা নিলি 10 টকা। বাপ্পা ও, আঠিয়া কল এটাৰ ইমান দাম হৈ গ'ল, 5 টকা হ'ল, যোৰা 10 টকা। এই নগেন দাই তাহানিতে ঠিকেই গান গাই গৈছে। দেশত লাগিছে কিহৰ হাহাকাৰ, আঠিয়া কল এটাৰ হাতীৰ সমান দাম। সঁচায়ে আঠিয়া কল এটাৰ হাতীৰ সমানে দাম হৈ গ'ল। 20 টকা ধৰ। কিহৰ 20 টকা দাদা? মই দেখোন আপোনাৰ তাতে একো পইচা পাবাৰ নাই। কি এনেকৈ 20 টকা আনি লৈ দিলি, মৰমতে দিলি নেকি? মৰমত দিয়া নাই, গৰমত দিছোঁ, 4টা হাতী কিনি আনগি। কি 20 টকাত 4টা হাতীয়ে? 20 টকাত মাটিৰ নহয় প্লাষ্টিকৰ হাতীও টকা 4টা নাপায়। কি ইমান ফাল্টু কথা কৰে গৰমত? এই মাত্ৰ কলি দেখো, আঠিয়া কল এটাৰ বোলে হাতীৰ সমান দাম। 20 টকা লৈ যা, 4টা হাতী লৈ যা।